হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই বনাম আলু মঞ্চুৰিয়ান। গতিকে পলম নকৰি আৰম্ভ কৰোঁ আলু মঞ্চুৰিয়ানৰ ৰেচিপি। প্ৰথমে আলুৰ বাকলি গুচাই ধুনীয়াকৈ পানীত তিয়াই ৰাখিছোঁ। তাৰ পাছত মই আলুখিনি সৰু সৰুকৈ কাটি ল'ম। এনেকৈ মোৰ কটা হৈ গৈছে। ইয়াৰ পাছত মই আলুখিনি বইল কৰিম আৰু পৰিমাণ অনুসৰি নিমখ দি ল'ম। এতিয়া এইখিনি ঢাকনিৰে ঢাকি 10 মিনিটমান সময় এনেকৈ উতলিব দিম। এতিয়া মই বেটাৰখিনি ৰেডি কৰিম। তাৰ বাবে মই লৈছোঁ ময়দা আৰু অকণমান আটা, পিহি লোৱা আদা, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু মই অকণমান চাট মছলা দি দিছোঁ, যাতে খাবলৈ খুব টেষ্টি হয়। এতিয়া অলপ অলপকৈ পানী দি মিহলি কৰি ল'ম। পানী খুব লাহে লাহে দিব, যাতে বেটাৰখিনি পনীয়া হৈ নাযায়। এতিয়া বইল আলুখিনি উলিয়াই বেটাৰখিনিত দি ধুনীয়াকৈ মিহলাই ল'ম। তাৰ পাছত এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত এখন কেৰাহীত পিঁয়াজ আৰু নহৰু সৰু সৰুকৈ কাটি লৈ ফ্ৰাই কৰি ল'ম। তাৰপাছত টমেটো চচ, তাৰপাছত চয়া চচ আৰু তাৰপাছত মই ফ্ৰাই কৰি থোৱা আলুখিনি ভালদৰে ইয়াত দি মিহলাই ল'ম। এয়া মোৰ ড্ৰাই আলু মঞ্চুৰিয়ান ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ বনাই চাব, খাই চাব আৰু যদি খাই ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।